Hey guys, welcome to our channel. তো আজি আমি এটা সৰুকে খানা খাম। তো খানাটো হৈছে নিপু ভাই আৰু মই। তো নিপু ভাইৰ আজি ঘৰত মানুহ নাই, তো সি মাতিলে মোক ইনভাইট কৰিলে। তো এইটো হৈছে 10 টকীয়া হালধি পেকেট, তাৰপিছত এতিয়া আছে মছলা গুড়ি আৰু 5 পেকেট মছলা আছে, 5 পেকেট মছলা আৰু এইটো আটা আধা কিলো। তো মাংস আছে 1 আৰু কেছটো কি মানে মাংস ওপৰত আজি 50 চুখা জ্বালা দিম। তো আমাৰ চেলেঞ্জিং ভিডিঅ' খাব পাৰে না নৰে। তো পুৰা ভিডিঅ'টো মানে পুৰা ধামাকা হ'ব, তো পুৰা সকলোৱে চাই থাকক। তো আমি দো ভাইয়ে সি মাংস বনাব, মই ৰুটি বেলি পুৰি চব কাম কৰিম। তো ভিডিঅ'টো চাই থাকক, পুৰা এনজয়মেণ্ট দিব চেষ্টা কৰিম। এইটো আমাৰ কিটচেন, এইটো গেছ। তো ইয়াতে হ'ব খানাটো। তো আমাৰ নিপু ভাই এতিয়া আলু কাটি আছে, পিঁয়াজ কাটিছে। তো এক্সাইটমেণ্ট কেনা পুৰা পিঁয়াজ কাটলো, পিঁয়াজ কাটি মই পোৱাই নাই। আজি পিঁয়াজ জীৱনৰ ফাৰ্ষ্ট টাইম আমি তাকো ভিডিঅ'ৰ কাৰণে পিঁয়াজ কাটছো। পুৰা চকুৰ পানী পুৰা ওলাই যাইছে। চাওঁ মানে ডাঙৰ হোৱাৰ পৰা কান্দিব নাই। এই জাষ্ট কাটছে একছে এৰি যতেও ইমান কান্দ নাই যিমান চকুৰ পানী এটা আছে। তো ইয়াতে আপোনাৰ পিঁয়াজ ৰাখব, জ্বালা ৰাখব, বিলাহী, আলু। তো জ্বালাটো জানই, এইটো আপোনাক দেখাইছো আৰু মানে আছে 50 চুখা জ্বালা। এইটো কাঁচা জ্বালা ইয়াতে কাম হৈ গেলে আৰু এইফালে মন্টুদাৰ ৰুটি বেলা হৈ গৈছে। চব সেই আপোনালোক আগতে ক'লো যে চব নতুন আমাৰ এই ৰুটি দুখন বেললো কেনে আছে কমেণ্ট কৰক। প্ৰথম হিচাপে মোৰ মতে ভালেই হৈছে। আপি হ'ল বুলি তাহোন বেছি পাৰব নেকি? আমিও পাৰোঁ সকলোৱে পাৰে, হ'লেও আমাৰ হাতবিলাক ডাঙৰ নাই। হ'লেও তথাপিও এইটো কামটো আপি পিছলি মানে কৰে না। এইটো আগৰ পৰা চলি আহিছে। এইটো কথা নহয় যে আপি চলিলে কৰিব লাগিব, মানে পৰিস্থিতিত বোলে আপায়ো কৰিব লাগিব। সেইটোৱে এতিয়া আজি নিপু মাপ নাই। তো আমি আৰু তিৰিও হৈছোঁ, আপিও হৈছোঁ, আপাও হৈছোঁ, চব হ'ব লাগিব। আৰু মনটো এটা কথা শুনাম, এটা বস্তু দি খাই পাইছা নেকি? নাই পোৱা, নাই কণীটো খাই পাইছা? কণী মাংসত দেই নাই পোৱা আজিলৈকে পোৱা নাই। আজি কণী দিওঁ নেকি? কণী দিব পাৰা, চাওঁ কেনে হয়। দি দিওঁতে আমি দো তো গাইজ কণী দি খাই পোৱা নাই আপোনালোকে কিজানি পোৱা নাই। আমিও পোৱা নাই, সিও পোৱা নাই, ময়ো পোৱা নাই। বহুত দেৰি খাই পাইছোঁ। মই গাখীৰ দি বনাই পাইছোঁ একবাৰ। আপোনালোকে গাখীৰ দি বনাই পাইছে নে ক'ব? আৰু যদি গাখীৰ দি বনাব যদি লাগে, দেখাব লাগে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো আপুনি কমেণ্টত জনাই দিব। আৰু এতিয়া আমি কণী দিলোঁ, এনেকৈ ভাঙি দিলোঁ আৰু এই চিষ্টেমত। তো গাইজ কণী দেখিলে আঞ্জা হ'ব না কিবা বেলেগ হ'ব নাজানো, আঞ্জা হয় কি বা হয়, খাই বনাই আজিলৈকে। নিজৰ পিছত এনা হৈছে চামটো কেনা হয়। আজি খুৱাম মনটো, আজি মই খুৱাম বনাই আৰু কণী দি খাম। যদি ভাল পাওঁ, যদি ভাল লাগে তেনেহ'লে আপোনালোকে কণী দি খাব পাৰে। যদি বেয়া লাগে তেনেহ'লে আপোনালোকে 2-4মান গালি দিব পাৰে। মছলা তো গাইজ, মছলা মেইন আৰু তো গাইজ এটা শেহত মানে এটা জগত মানে এই হাফ পানী আপুনি ইয়াত এনেকৈ আপুনি এনেকৈ দিব, এনেকৈ পাইকাৰী দিয়াৰ পাছত সেয়া আছে, সেয়া কি চিকেন আছে। এই চিকেনটো আমি গোটেই দিম, কাৰণ আমি ক'ৰবাত কিবা খানা খাম। আজি আমাৰ খানা মনটোতে ভাবি আছে আজি কি কয় যাম নাই আৰু তথাপিও আজি খোৱাম পুৰা গোটেই খাম। তো এয়া পুৰা মছলা মানে এক পিছৰ যদি এক পিছৰ নাথাকে তো চেছ ফিনিছ। এইটো ধনিয়াটো অলপমান কাটিব লাগে আৰু অলপমান হোৱাৰ পাছত দিব লাগে। আঞ্জাটো হোৱাৰ পাছত জিৰা জিৰাটো আমি দিলোঁ। জিৰাটো গোটেই দিব নালাগে, তিতা হয়। তথাপিও মই গোটেই দিছোঁ কাৰণ মই পাগল। চ' এইটো হ'ল মিটটো অলপমান ৰখি দিছোঁ। ইমান মছলা দিছে, আঞ্জাটো এনা সৰু মছলা দিছোঁ গাইজ পৰি গৈছে গাইজ। এইখিনি কৰিছোঁ, বাকী এতিয়া আমি অলপমান বেছি নহয়, অলপমান টাইম আমি তাৰমানে এনেকৈ মাংসটো সেই কৰিব দিম। কি কৰিব দিম? অলপ সিজবা দিম আৰু সিজবা দিয়াৰ কাৰণে লাগিব কি কম। আৰু এইফালে মোৰ মাংস আঞ্জা মোৰ হৈ গৈছে, মই বনাইছোঁ, কেনা হৈছে নাজানো। আৰু এইফালে ৰুটি বনাই আছোঁ, এখন ৰুটি হ'ল বৰ্তমান বনাওঁ আৰু বাকীখিনি এতিয়া আমি অলপ দেৰিকৈ খাম। আপোনালোকক দেখি আছোঁ জ্বালা কেনা
তো গাইজ ক'বা নোৱাৰি আৰু আপোনালোকক তো আমি গম পাইছোঁ জ্বালা একদম পূৰা এতেও ধৰছি সকলোৱে ধৰছি তাৰমানে জ্বালাই তো জ্বালাই দি খাম আজি না কিমান তোৰা কিবা এটা কৈ দিয়া আৰু তুমি অলপ ক'ব পাৰা যদি তো এই পানী খাই আছে পুৰা মনটোতে পুৰা পুৰা সেই গৈছে চকু ৰাঙা পৰি গৈছে চকুটো পানী ওলাই গৈছে কাৰণ চকু এটা একবাৰ দেখে দা এই চাওক আপুনি এই চাওক গাইছ গাইছ মোৰ হলদকাৰ এই জ্বালা আৰু এখানতো পুৰা টকটা হৈছে আৰু গাইছ এই পুৰা মাৰিছে মোৰ গাত মাৰবা যাব আমাৰ ভাগ্যত গাই এখনিও নাই যি এখনি পাইছোঁ আমি এবাৰ নটা টান হ'লেও খামেই ইয়াৰ নাকত না ইয়াৰ নাখাবলৈ চব বলে চকু দি অলছি পুৰা নাকেৰে পানী গৈছে পুৰা জ্বালা হৈছে ইয়াৰ লগত মানে খানা নাখাওঁ আৰু মানে এইটো লাষ্ট খানা তো আজি যি হ'ল আৰু কালি ৰাতিপুৱা দেখা যাব কি হয় তো আৰু সেয়া ইমানখিনিয়ে নাকি লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু কি কম ছাপোৰ্ট কৰি যাব আৰু এতিয়া ভাল ভাল ভিডিঅ'বিলাক দি থাকিব মানে উৎসাহিত হওঁ আমি আৰু সেয়াই আৰু জয় অসম তো এতিয়া টাইম হ'ল 12:34 তো সেয়াই আৰু দিয়ক তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই টাটা লাভ ইউ